ৰাম ৰাম এইখন চাইকেলে আছে নে মোৰ এই দিনা মোক আজি ককাৰ দিন এই চলিটোৱে শেষ কৰিছোঁ মোৰ এই চাইকেলখন একেবাৰে কি কৈছে অৱস্থা ইমান ধুনীয়া মৰমত মই ৰাখিছিলোঁ চাইকেলখন এই চলি জন্মদিন মোৰ একদম তাতে জানো অঞ্চি একদম ওইফালে কি এটা মোক চব সমস্যা নি হা এই লক্ষণ আছে তই হা এই পুৱাই ঘুমি উঠি আৰু বেলেগ নেট খোৱাৰ এই চাইকেল মাজে মাজে তো খয় খেলিলে চাইকেলখন গোটাই 1 কেজি মান শেষা কৰি দৌৰো এই কথা কবা শিকছি এই অঞ্চলত আছো কোনোবাই এনেকুৱা চাইকেল মোৰ আজু ককা দিন শুনিছা এই চাইকেল বহুত দামী চাইকেল বহুত ভাল শুনিছা তই মানে চাব গৈ পাইছা এখন হা তই মোক বেংকত খুচি নাচাই কিয়া সদায় মাজে মই চাইকেলখন ঘুমৰ পিছত আহি আছে সেইকাৰণে হেনাতখন সদায় চাইকেল মাজা ঘুমৰ পিছত লৈ কেতিয়া মাজে এই চাইকেল লাই হালে জালে ওই রাম আইছে ঘৰতে আমাৰে গাঁৱৰে গোপিনী আহিবা ওই ৰাম আমাৰ বুঢ়াকে জোকাবৰে ৰাম আছে আকৌ মুদ্ৰা চুচবা কালি আই জেতুকা লগাইছিলো একেবাৰে জেতুকা হবা নাযায় দেখোন চুচি চুচি দিলো থবাও নহ'ল আকৌ ইফালে বিয়াৰ বাগে মান আগবাঢ়িছিল বিয়াহে যাবা লাগে তুসু সিংগৰ সুজাই শীত পূৰ্ণিমা উল্টাই বাহ ক'ত যায় তই আজি আকৌ মোক আজি ভাল লগা হৈছিল নে বৰ ধুনীয়া লগা হৈছে তিলেই গৈ একেবাৰে বাঁহৰ তলত লিখা আমটো ভাল লগা হৈছে আপুনিনো দেখে নকয় কবি কিয় আপুনি যদি চাই নাথাকে মোক থকাই নলবি কিন্তু ক'ৰবাত যাবা ৰচয় জান কিয়নো উঠাম এনেকে চকচকে ক'তনো যা তই একেবাৰে সাজি কাচি হেৰি মাই ঘৰক যাওঁ আমাৰ যে হৰপতি জীয়া সৰুটো তাইৰ বোলা তোলাইনি হৈছে তাকে খবৰ ল'বা যাওঁ বাইদে শুনে নকবি দে নাহা মানুহ আহিছে আচল ময়ো হেৰিক যাব লাগে ঘৰত আমাৰ হৰপতি জীয়া সৰুটো তোলাইনি হৈছে তাকে খবৰ ল'বা যাওঁ কালি হৈছিল বাইটো আহিবা পাৰা নাহে যাব আছো যাবাও নোৱাৰা একেবাৰে বাই এটা গাই যাচ্ছি গাখীৰ দিবা মই ভাবি আছো ভাইটি দি অকমান দিম বুলি মই ভাবিছো বাইও একেবাৰে গাখীৰ মই একেবাৰে পাহৰি আছো পিছে আজি হেৰি মাকে নিদা সোণাৰ মাকে কালি থাকিয়ে মই দিম দিওঁ বাই অকমান মোৰ একে বেয়া লাগি ৰস বাৰু চাবা লাগিব ওলাই না নলাই বাই খা চা নহাইছি নহয় বাই একেবাৰে কবা নালাগে বহানি আহিম ভৰাই নাখাওঁ মা বস্তিহে মাত্ৰ কেজি ৰাখি কবা নোৱাৰো পিছে এই পুতখোৱা ঘৰৰ সৈন্য আমাৰ গৰুক লোৱা বস্তু নাই লাগবা লাগব বুলি কবা নোৱাৰে মই লাগছো কাৰণে পইচা কেইটা দি দালি আনিবা লাগে চেনি আনিবা লাগে ভাই মোক কি মানে যোগাৰ নালাগে নহয় দে মোক একো বুজিয়ে নাপাওঁ মই যাবা এতিয়া এইখিনিৰ পৰা আহি পালি ৰচু পিছে এখন তামোলকে খাই যা তামোল খানা হাততে আনা আনো না কিন্তু শাস্তি কৰিছো তামোল খান কাটি থোৱা তামোল খান আছিল আহিবা তোমাৰ বেলেগ দিনাই আহিবিছো মই আহিবিছো দিওঁতে কথা পাতি দে এতিয়া যাৱাই হ'ব না দে আগতে অলপমান আহি পালি খালে আবালি এই নিজাও না নাপায় গাখীৰ কিনি দে মই নিম দে পিছে পালি দে বায়া লাগে আহিবি মই এইটো কৈ থৈ যাম মই তাৰমানে আজি আহো না নাহো ঠিক নাই তাৰমানে একে ধোৱা চোৱাখিনি শেষ কৰি আহিব পাৰোঁ সিহঁতৰ তাৰমানে জনিনী বোলে ওচৰতে দিছি তাৰমানে আকৌ জনিনী আমি তাৰমানে শেষ কৰিব আজিকালি হে হয় ভাই তোমাৰ নিবি আজি বস্তু হেৰি জনিনী চোৱা আমি তাৰমানে কৰে চোৱাটো খেলাই থৈ দে পিছে যা এতিয়া যাবা যাম দে যাবি দে ভাই দে হ'ব দে মুখে যাব লগা হ'ল দে যা মই কৈ থৈ যাম যা
ফোন কৰো হেল্ল' ৰিমলি কি কৈছে আইতা আছো আকৌ তাক মাৰিও নাই ঘৰত ফচল এটা আছে দিদে খামা চিট পখিলে তুমি এটা ৰাস্তাটো ইমান পিছালে এতিয়া মৰি মৰি হৈ যায় চিট পখিলে মোক কৰবা গেলে একো মানুহ মাতিও চিবা কিয় কম হয় তই আহিলি বঢ়িয়া তই যে ইমান সোনকালে মাতিলি মাৰানো ক'ত গৈছে গুৱাহাটী ভগৱতী মামাই চিয়াৰটোতো লাগি আহিছে নহয় তাকে বিচাৰিব পাৰিছে তই বছৰ মই কথাটো লৈ আহোঁ যাওঁ ইমান অকণি হৈছিলে মই একেবাৰে খোজাই আছা আৰু তাৰ নি আছা মাৰি আছা হে শুনচোনে তই এটা কথা এই দুখ একেবাৰে বৰ ঘূৰাই খালা লৈছে কিবা খাইছি দে জানে খুব লাগব কি খাইছি নাখালা কি খুৱাইছি মানুহটো কৈছিল চকুৱাই নহয় কাৰণে হৈছে কিজানি ইয়াতে খুব ভাল লাগব সেইকাৰণে আমাৰ দেহা সেনেকুৱা আমাৰ কৈছো নালে নাই নালে এইটো কোন ঠিকাই দেখোন যাচো কি কৈছে দিছো কি কৈছে আৰু এই কাম কাম হয় নেকি ক'ত যা তই আমি এনে আছো এইফালে হেৰি নহয় কঠিন এটা কথা আৰু এই লংকাই বোলে নিমখৰ খেতি কৰিছিল কিনো হ'ল ভাল হৈছে নে বেয়া হৈছে পুৰা তহঁতহে আমি নহয় দেই আমি নহয় আমি কৈছো দে আমি নহয়